মই বাৰু শ্মশানত কিয় আহিবলগীয়া হ'ল? ৰ'ব ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। হেল্ল' গাইজ, আজি মই আহিছোঁ তেজপুৰৰ মৰাভলি শ্মশানত। তো ইয়াতে কিয় আহিছোঁ সেইটো আপোনালোকক লাষ্টত কৈ আছোঁ। তো তাৰ বাবে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু আহক এতিয়া আমি ইয়াৰ ভিতৰলৈ সোমাই যাওঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ মন্দিৰৰ পৰা। তো এইটো হৈছে শ্মশানৰ ভিতৰত থকা কালী মন্দিৰ। ইয়াতে বছৰে বছৰে বহুত ডাঙৰকৈ কালী পূজা হয়। আৰু এয়া চাওক, ভিতৰত আছে শিৱ বাবাৰ মূৰ্তি। আৰু এয়া বহুত ধুনীয়া জেগাটো। ঠাইখন আপোনাৰ শ্মশান যেন অনুভৱেই নহ'ব, কিয়নো ইয়াৰে পৰিৱেশ ইমান ধুনীয়া আৰু শ্মশানটো ইমান চাফ চিকুণকৈ তেওঁলোকে ৰাখিছে। এয়া চাওক, ইয়াৰে পৰিৱেশ ইমান শান্ত আৰু ইমান ধুনীয়া, সঁচাকৈ বহুত ভাল লাগি গৈছে মনটো। আৰু এয়া হৈছে ইয়াতে মানুহ জ্বলায়। আৰু মই আহিলোঁ এইখিনিতে অলপ চাই আছোঁ, ভয় লাগিছে অলপ চলপ, তথাপিও ভয় কৰা নাই। লগতে মোৰ ভিনদেউ আৰু মামাও আছে। বাকী মই আহিছিলোঁ ইয়াৰে ৰেজিষ্টাৰ্ড চাৰ্টিফিকেটখন নিব, যোনখন ডেথ চাৰ্টিফিকেট বনাবলৈ দৰকাৰ পৰে। তো সেয়ে আপোনালোকে কোনে কোনে শ্মশানত আহি পাইছে কমেণ্টত জনাব। বাকী আজিলৈ ইমানতে চেষ্টা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ বাই বাই।